শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু কৃষ্ণ কৃপাৰ সাগৰ দবকীনন্দন পুৰিও মনৰ কাম ভকতৰ সংগদান। নমস্কাৰ। আমাৰ নুগুৰা যুৱ সমাজৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগ নুগুৰা অডিঅ'টেৰিয়ামত পতা হ'ল। তো তাৰে অকণমান আপোনালোকক দৃশ্য দেখাব বিচাৰিছোঁ। এয়া হ'ল প্ৰথম দিনাৰ যি কাৰ্যসূচীৰ মৰ্মে আমাৰ দিহানাম ভাগি উদ্বোধন কৰে। তাত কেইবাগৰাকীও গুণমান্য ব্যক্তি উপস্থিত থাকে, যেনে ধৰক আমাৰ জয়ন্ত দা মানে জয়ন্ত কোঁৱৰ বিচাৰক হিচাপে, আৰু লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি তেওঁলোকৰ লগতে থাকে। তো হাত ধৰিছে প্ৰতুলমণি বৰবৰাই। তো মই ভিডিঅ'টো জাষ্ট আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। প্ৰথম দিনাখন কণুৱন মইনামণিসকলৰ দিহানামেৰে অনুষ্ঠান ভাগি আৰম্ভণি কৰা হয়। দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী ভাগৱত ভ্ৰমণেৰে কাৰ্যক্ৰম আৰম্ভ কৰা হয়। ইয়াৰ পাছৰ মুকলি মিটিং, তাৰ পাছত সন্ধিয়ালৈ এখনি সুন্দৰ ভাওনাৰে আমাৰ এই অনুষ্ঠান ভাগি শেষ